Good morning, আপোনালোক সকলোকে মোৰ চেনেললৈ স্বাগতম জনাইছো। আশা কৰিছো আপোনালোক সকলোৰে ভালে আৰু মই ভালে আছো বাৰু। আজি ভাবিছো আপোনালোকক এটা বস্তু আপোনালোকৰ লগত শ্বেয়াৰ কৰো, হেতু হৈছে জাতিৰাৰ পৰা কেনেকেনো মিঠাই বনাব পাৰি ঘৰতে অতি সহজতে আৰু একেবাৰে কম বস্তুৰে কেনেকে এটা মিঠাই বনাব পাৰি আপোনালোকক আজি দেখুৱাও বুলি ভাবিছো। আপোনালোকে নিশ্চয় ভাল পাব গম পাই। এতিয়া বলকচোন দেৰি নকৰো মই বনাবলৈ লৈছো বনাম কাৰণে ভাবিলো শ্বেয়াৰ কৰি যা আপোনালোকৰ লগতো বলক এতিয়া দেৰি নকৰো মই বনাই যা আপোনালোকে চাই যা শেষলৈকে স্কিপ নকৰাকৈ বলক এতিয়া চাই যা এতিয়া মই এই লাউটো লৈছো লাউটো মাজতে মই দুভাগ কৰি কাটি লওঁ লাউখিনি বাকলি গুচাই লোৱা হৈ গ'ল এতিয়া আমি মাজৰ যোনখিনি বগা অংশ আছে এখিনি কাটি ল'ব লাগিব এখন কটাৰী দি মই এখিনি ভালদৰে কাটি লওঁ এতিয়া মই ইয়াত থকা পানীখিনি সেকি ল'ব লাগিব এখন মই সাফা কাপোৰ লম কাপোৰখনত মই এই গুটে পানীখিনি উলিয়াই লওঁ ইয়াতে মই এতিয়া গামোচা এখন দিছো সাফা কাপোৰ ল'ব যি ব্যৱহাৰ কৰে আপোনালোকে ইয়াতে মই গামোচা এখন দিছো তাত ইয়াত মই এতিয়া গুটেখিনি দি দিম ইয়াৰ পৰা গুটে পানীখিনি উলিয়াব লাগিব ভালদৰে গামোচাখন দি চেপি দিব লাগিব গুটে পানীখিনি আমি চেপি উলিয়াই দিব লাগিব তাৰ পৰা এয়া চাওকচোন মোৰ সেকি লোৱা হৈ গ'ল ইয়াত পানী অকনো নাই এতিয়া এখিনি মোৰ ভালদৰে সেকি লোৱা হৈ গ'ল ইয়াত পানী নাই অলপো ইয়াতে মই এতিয়া 3 চামুচ ঘিউ দিব লাগিব 3 চামুচ ঘিউ দিম মোৰ ঘিউখিনি গৰম হৈ গ'ল ইয়াতে মই এতিয়া এখিনি বাকি দিম এখিনি এতিয়া মই ভালদৰে লৰাব লাগিব মই ভালদৰে এখিনি 5 বা 6 মিনিটলৈকে ভাজিব লাগিব
এতিয়া মই অকণমান ঢাকনাখন মাৰি দিওঁ ইয়াত 2 বা 3 মিনিটৰ কাৰণে মই ঢাকনাখন মাৰি থ'ম আমি এটা কথা মনত ৰাখিব যে গেছটো লো ফ্লেমত ৰাখিব লাগিব লো ফ্লেমত ৰাখি আমি ভাজিব লাগিব এইখিনি হাই ফ্লেমত দিলে তলফালৰ পৰা জ্বলি যোৱাৰ চান্স থাকে ইয়াত 4-5 মিনিট ভাজাৰ পিছত মোৰ এইখিনিত একেবাৰে পানী নাইকিয়া হৈছে এতিয়া চাওকচোন ইয়াত পানী একেবাৰে নাই এতিয়া মই ইয়াতে গাখীৰ এড কৰিব লাগিব এই কাপটো মোৰ ডাঙৰ কাপ এই কাপত মই আধা কাপ গাখীৰ লৈছোঁ গাখীৰখিনি মই ইয়াত দি দিম এইখিনি ভালদৰে মিক্স কৰিম এতিয়া এতিয়া মই ঢাকনাখন মাৰি অকণমান সিজিবলৈ দিম ঢাকনাখন মই লগাই দিওঁ এতিয়া ঢাকনাখন দাঙি চাওঁ হৈছেনে নাই এয়া চাওকচোন মোৰ গাখীৰ ইয়াত গাখীৰ দিছিলোঁ যে গাখীৰ অলপো নাই ইয়াত গাখীৰখিনি গোটেই গাখীৰখিনি শুহি গ'ল ইয়াতে মই এতিয়া চেনি দিব লাগিব চেনিটো আপোনালোকৰ নিজৰ সোৱাদ অনুসৰি দিব আৰু মই ইয়াতে 6-7 চামুচমান চেনি দিম মই 5 চামুচ চেনি দি দিছোঁ এইখিনি দি ভালদৰে মই মিক্স কৰিব লাগিব আপোনালোকে চেনিটো গুড়ি কৰি ল'বও পাৰে মই গুড়ি কৰা নাই বাৰু এনেকৈয়ে চেনিটো দি দিছোঁ এতিয়া এইখিনি ভালদৰে মিক্স কৰিব লাগিব এতিয়া মই এইখিনি অকণমান ঢাকনা মাৰিম ঢাকনাখন মাৰি থৈ দিম অলপ টাইমৰ কাৰণে এতিয়া মই ইয়াতে পাউডাৰ গাখীৰ দিব লাগিব মই এখন চামুচেৰে 4 চামুচ পাউডাৰ গাখীৰ ইয়াত দিম এতিয়া এইখিনি গাখীৰখিনি ভালদৰে ইয়াত মিক্স কৰি লওঁ ইয়াতে মই এতিয়া ড্ৰাই ফ্ৰুটছখিনি দি লওঁ ইয়াতে মই এতিয়া ফুড কালাৰ দিম গ্ৰীণ ফুড কালাৰটো আপোনালোকে ফুড কালাৰ নিদিলেও কথা নাই কিন্তু মই দি দিছোঁ কালাৰটো দেখিবলৈ ভাল লাগিব ইয়াৰে 2 চামুচ মই ফুড কালাৰ ইয়াত দিছোঁ চাওকচোন ফুড কালাৰ দিয়াৰ পিছত কালাৰটো দেখিবলৈ বিৰাট ধুনীয়া লাগিছে আৰু এইটো মিঠাই যদি আপোনালোকে বনাই খোৱা নাই এবাৰ ঘৰত বনাই খাবচোন এইখিনি মোৰ এতিয়া ৰেডি হৈ গ'ল এতিয়া মই এখন প্লেটত এইখিনি উলিয়াই ল'ব লাগিব
ভিডিঅ'টো শেষলৈকে চোৱাৰ কাৰণে বহুত বহুত ধন্যবাদ। যদি আজি ভিডিঅ'টো চাই আপোনালোকৰ ভাল লাগিলে প্লিজ লাইক কৰিব, শ্বেয়াৰ কৰিব। যদি নতুনকৈ মোৰ চেনেলটো চাই আছে প্লিজ আপোনালোকে ছাবস্ক্ৰাইব কৰিবলৈ নেপাহৰিব। আজিলৈ আহিছোঁ আকৌ নতুন ভিডিঅ'ৰ সৈতে আপোনালোকৰ মাজলৈ আহি আছোঁ। বাই বাই।